গা পা ধুই আজৰি ৰ'দে নাছিল এতিয়া অলপ ওলাইছে আৰু ৰ'দটো এয়া কাপোৰ মেলি দিছোঁ শুকুৱাই নাই আপোনালোকৰ কেনেকুৱা আপোনালোকৰ ফালে এই আমাৰ কাপোৰ জমা লাগিছে এতিয়া অলপ চাগে ৰ'দ দিব আৰু পোৱাৰ কৰিছে কাপোৰ মানে কেনেকুৱা হয় কাপোৰ ধুওঁ কিন্তু নুশুকায় এনেকৈ থৈ দিব লগা হৈছে আজি শুকাব যেন লাগিছে আৰু আপোনালোকৰ ফালে কেনেকুৱা আছিল ঠাণ্ডা চাগে নতুন বছৰ আহি আছে সেইকাৰণে অলপ ঠাণ্ডাটো কম মানে কি আৰু এইকেইদিন কমিব লাগে আৰু অলপ পোহৰ কৰিব লাগে ভাত বনাই আছোঁ আৰু লগতে পানী খোৱাই নহয় সেয়ে ভাত পানী বনাই থাকোঁতে মানে কি হয় পানী পিয়াহ লাগে খোৱা যায় আৰু ঠাণ্ডাৰ দিনত কি হয় স্কিনবোৰ ইমানে মানে শুকান হৈ যায় নহয় এলাহত পানী খাব ইচ্ছা নহয় মানে পাহৰাৰ দৰে হয় এলাহ লাগে সেই যেতিয়া কাম কৰি থাকোঁ তেতিয়া মানে কি হয় পানী খাব ইচ্ছা যায় আৰু ঠাণ্ডাটোও কমে এয়া আৰু ইমান ঠাণ্ডা লাগিছে ঠাণ্ডাত আৰু কি ক'ম আৰু একদম ঠাণ্ডা ড্ৰেছ পিন্ধি গৈছোঁ আৰু এয়া আৰু এনেকৈ ঠাণ্ডা দিনকেইটা পাৰ হ'ব কিন্তু কি হয় ৰাতিপুৱা ইমানে কুঁৱলী উঠিব ইচ্ছা নাযায় কুঁৱলীৰ কাৰণে মানে একো কামেই কৰা হোৱা নাযায় চাৰিওফালে বেছি ঠাণ্ডা লগাবও নোৱাৰোঁ অসুখ হ'লে আৰু ছোৱালীও আছে তাই কষ্ট পাব এয়া আৰু এনেকৈ মন কৰি কৰি পানী খাওঁ নহ'লে মানে স্কিনবোৰ বেয়া হৈ যায় আৰু পানী ঠাণ্ডাৰ দিনত এনেকুৱা হয় পানী খুব কমি যায় গৰম দিনতো খোৱা যায়েই ধৰক আৰু এনেকৈ দিনটো আৰু এটাৰ পিছত এটা কাম ওলাই থাকে কাম কৰি শেষ কৰিব নোৱাৰি আৰু তাৰপিছত ছোৱালীক খুৱাব লাগিল নিজে অলপ ৰেষ্ট ল'ব লাগিল আৰু ইমান দিনটো কেনেকৈ যায় গমেই নাপাওঁ তাত খানাতে আমি কেনেকৈ পাৰ হৈ যায় নহয় এতিয়া ভাত বনাই আছোঁ এতিয়া ভাত আৰু এইফালে চব্জি অলপ পিছফালে আহিছোঁ ভাবিছোঁ পিঁয়াজৰ পাত দিওঁ চব্জিত ভাল লাগে আৰু চালাডতো বা এনেকৈ আলু খানিলে এয়া চব্জি এয়া ৰিদিৰ দেউতাকৰ খেতি এইবাৰ ছাকচেছ হৈছে কৰা নাছিলে এই ফাৰ্ষ্ট কৰিছে ধুনীয়াকৈ হৈছে চাওকচোন ওচৰৰ পৰা দেখাই দিছোঁ আৰু ইয়াতে মায়ে দিছে দেউতাকেও কৰিছে এয়া দাদাইও কৰিছে এনেকৈ কিবা কিবি ৰুইছে আৰু আমাৰ ভোট জলকীয়া এয়া আৰু এয়া চাওকচোন কৰ্দৈ লাগি আছে খাবলৈ মিঠা হয় বৰ ধুনীয়া অঁ কেঁচাতে মিঠা এয়া লাগি আছে দেখিছেনে এয়া দুডাল আছে এডালৰ মিঠা আৰু এডালৰ টেঙা তথাপিও ভাল লাগে যিয়ে নহওক মিঠাটোতো বৰ সোৱাদ আৰু এয়া কৰ্দৈ এয়া দেখিছেনে এয়া লাগি আছে এইবাৰ চব্জিত দিয়া এয়া মিক্স চব্জি তাত দিয়া যাব আৰু এয়া চয়াবিন ভিজাইছোঁ চয়াবিনে আলুত বৰা বনাম আলু নহ'লেও পাৰি কিন্তু বইল আলু ৰেডি কৰি থোৱা আছে এয়া মই বৰা বনাম এয়া আমাৰ দিদি আৰু মই গধূলি টাইমত আছোঁ দুইটাই ট্ৰেণ্ডিং চঙৰ ভিডিঅ' কৰি আছোঁ টাইপ কৰিব দিছোঁ মন্টু ভাইয়া এয়া ৰাতি ভাত বনাব আহিছোঁ এয়া চব্জি আমি এনেকৈ ৰাখোঁ ইয়াতে ধুনীয়া হৈ থাকে তাৰপিছত বাথৰুমটো জেগাত এয়া ভাবিছোঁ কি বনাওঁ ভাবি পোৱা নাই চাওঁ কি বনাওঁ আৰু আপোনালোকে মোৰ ভিডিঅ' চাই আৰু কিবা ভাল লাগিলে কমেণ্ট দিব এয়া অলপ ভাত পানী খাই এনে ৰেষ্ট লৈছোঁ
এয়া মুখত কিবা কিবি ওলাইছে বিয়াত অলপ মেকআপ কৰিলোঁ চাগে সেইকাৰণে কিবা হৈ গৈছে স্কিনটো মোৰ মানে কি হয় একোৱে নামানে আগতে মোৰ এনেকুৱা নাছিল কিন্তু এতিয়া ইমান বেয়া হৈ গ'ল স্কিনটো কি লগালে ভাল হ'ব জনাবচোন